নমস্কাৰ বন্ধুসকল, আশা সকলো ভালে আছে। মই মিন্দু কুমাৰে আপোনালোক সকলোকে আপোনালোকৰ এই চেনেল জাজেবই টকশ্ব'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি পাঠান চিনেমাখনৰ ট্ৰেইলাৰ ৰিলিজ হৈছে আৰু সেইটো মই চালোঁ আৰু তাৰ ওপৰত মই মোৰ মতামত আগবঢ়াব গৈ আছোঁ। ট্ৰেইলাৰটো চাই মোক কেনেকুৱা লাগিলে, তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। ফাইনেলি পাঠান চিনেমাখনৰ ট্ৰেইলাৰ ৰিলিজ হ'ল। ট্ৰেইলাৰটো চাবলৈ মই সঁচাকৈ এক্সাইটেড হৈ আছিলোঁ। অহা 25 জানুৱাৰী তাৰিখে চিনেমাখন ৰিলিজ হ'ব চিনেমা গৃহত। আৰু এজ এ অডিয়েঞ্চ মই ট্ৰেইলাৰটো চালোঁ, ৰিপিট মোড কৰি চালোঁ, 3-4 মান চালোঁ আৰু ট্ৰেইলাৰটো চাই উঠি মই এটাই ক'ম যে সঁচাকৈ বাবাল গুলি একদম ফটাক ট্ৰেইলাৰ হয়। সঁচাকৈ মই অভাৰ কৰি কোৱা নাই, সঁচাকৈ ট্ৰেইলাৰটো চাই মোক ভাল লাগিলে আৰু চিনেমাখনৰ কাৰণে মোৰ এক্সাইটমেণ্ট এই ট্ৰেইলাৰটোৱে বঢ়াই দিলে। বহুত ক্ষেত্ৰত এই ট্ৰেইলাৰটো মোৰ ভাল লাগিলে, বহুত ক্ষেত্ৰত। ডেট মিনছ ইয়াত দুটামান আহোৱাও মই ট্ৰেইলাৰটোত দেখিছোঁ। প্ৰথম কথা ভাল দিশকেইটাৰ কথা কৈ লওঁ। ইয়াত কেৰেক্টাৰ ইন্ট্ৰডাকশ্যনটো খুব ভাল হৈছে। জন আব্ৰাহাম ভিলেনৰ কেৰেক্টাৰ হয়। শ্বাহৰুখ খানৰ কথা ক'বই নালাগে, শ্বাহৰুখ খানৰ যিটো এণ্ট্ৰি ইয়াত দেখুওৱা হৈছে ভাল লাগিছে। দীপিকা পাডুকোনৰ ইয়াত মানে কেৰেক্টাৰ ইন্ট্ৰডাকশ্যনটো ট্ৰেইলাৰটোত ভাল দেখিছোঁ। চিনেমাখনৰ BGM সঁচাকৈ একদম শক্তিশালী, দুৰ্দান্ত। কেৰেক্টাৰকেইটাক ইন্ট্ৰডিউচ কৰাৰ কাৰণে যিকেইটা BGM ইউজ কৰিছে একদম শক্তিশালী হয়, দুৰ্দান্ত, একদম মজা BGM ইউজ কৰিছে, মোৰ ফিল হৈছে। VFX ইয়াত ভাল লাগিছে। VFXৰ কাম ট্ৰেইলাৰটো মই ভাল দেখিছোঁ, কিন্তু কিছুমান দুই এটা জেগাত অলপ VFXটো মানে উইক যেন ফিল হৈছে, কিন্তু একো নাই। বলিউডৰ ষ্টেণ্ডাৰ্ড হিচাপে VFX ভাল হৈছে। আৰু একশ্যন চিন, সঁচাকৈ ইয়াত একশ্যন চিনকেইটা ট্ৰেইলাৰটোত দেখিতো মানে মজা লাগিছে। বহুতে হলিউডৰ লগত কম্পেয়াৰ কৰিব, কিবা কৰিব, কিন্তু ভাই হলিউডৰ ভাগে, বলিউডৰ ভাগে। 250 crore বাজেটত মই যিকেইটা ট্ৰেইলাৰটোত দেখি মানে যিকেইটা একশ্যন দেখিছোঁ মোৰ ভাল লাগিছে। হোপ চিনেমাখনত যাতে আৰু ভাল একশ্যন চিন তাতে দেখিবলৈ পাওঁ। ষ্টৰিটো একদম গতানুগতিক ষ্টৰি যেন লাগিছে, কোনো নতুন নাই। এজন স্পাই থাকে, চোৱা থাকে নিজৰ দেশক বচাবৰ কাৰণে। এটা বেয়া গ্ৰুপ থাকে, ইভিল গ্ৰুপ থাকে, বছ এয়া কেট এণ্ড মাউচ টাইপৰ এটা কাহিনী। কিন্তু মই আশা কৰিছোঁ যে চিনেমাখনত আৰু ভাল কিবা কিবি দেখিব যাতে পাওঁ, টুইষ্ট এণ্ড টাৰ্ণ যাতে দেখিব পাওঁ সঁচাকৈ। আৰু সঁচাকৈ ট্ৰেইলাৰটো এবাৰ চাব, মই ডিছক্ৰিপশ্যনত লিংক দি দিম। ভাল লাগিছে। অলৰেডি বহুত ভিউজ আহিলেই আৰু বহুতে এই চিনেমাখন বয়কট কৰিব ট্ৰাই কৰিছে। নাজানো কিয় বয়কট কৰিব ট্ৰাই কৰিছিলে, কিবা কিবি এজেণ্ডা লৈ। ঠিক আছে, দুই এটা অকণমান গানটোত বেচৰম ৰং গানটোত দুই এটা অলপ কিছুমান চিন অলপ কাট কৰিবলগীয়া আছিলে। সেইটো ময়ো এজ এ অডিয়েঞ্চ ফিল কৰোঁ। কিছুমান চিন অকণমান দেখুৱাব নালাগিছিলে। বাকী এই চিনেমাখন বয়কট কৰা একো মই ৰিজন দেখা পোৱা নাই। মইতো ভাই চিনেমাখন চামগৈ, হয়তো আপোনালোকেও চাব। ভিডিঅ'টো চাই কেনেকুৱা বোলে কমেণ্টত জনাব আৰু চেনেলটোক ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।